पुनर जोंनि मानगिरि प्रमद बर' बिथाङानो बिटिसिनि आरोबाव बियो चिफ जानानै समग्र ओनसोलनि मावनो गोनां आद्रा हाबाफारि बेखौ बिथांनि आखाइजोंनो जों मावफुंनानै लानो हागोन इउपिपिएल राजनैतिक दले अधिक शक्तिशाली बास्तव सत्य कथा আজি प्रमोद बर' डांगरियार नेतृत्वत বিটিসি অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে উন্নয়নৰ ধাৰাবাহিকতা আজি আহিছে এই কথাটো আমি সকলোই স্বীকাৰ কৰিব লাগিব বিটিসিৰ নিৰ্বাচন আমি পাবলৈ গৈ আছো বিটিসি নিৰ্বাচন আমাৰ সন্মুখত আছে তো এই নিৰ্বাচনটো লৈ পেলাই নিশ্চয় আমি ইউপিপিএল দল হিচাপে কেতিয়াও এই কথাটো লৈ পেলাই আমাৰ মাজত যে এটা ভয় কেনেকুৱা হ'ব এটো আমি জিকিব পাৰিম নে নাই এই কথাটো পাতিবলগীয়া এটো চৰ্চা কৰিবলগীয়া এই কথাটো চৰ্চা কৰিবলগীয়া ভাবিবলগীয়া কথা বুলি মই নাভাবো কাৰণ আজি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ৰাইজে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শান্তি সম্প্ৰীতি একতা সমন্বয় আস্থা আৰু বিশ্বাস লৈ পেলাই যেটো আমি একত্ৰিত হৈছো তো গতিকে অতি সুন্দৰ অতি সহজভাৱে ইউপিপিএল ৰাজনৈতিক দলে পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সমগ্ৰ বিটিসি বডলেণ্ডৰ পুনৰ চিফ হিচাপে আমি পাবলৈ গৈ আছো ইয়াত নিৰ্দ্বিধা এই কথাত আমাৰ কোনো সন্দেহ কৰিবলগীয়া নাই তো গতিকে বেলেগ বেলেগ ৰাজনৈতিক দলবিলাকে নিজৰ দলটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইলেকশ্যনত জিকিবৰ কাৰণে বিভিন্ন ধৰণৰ বক্তব্য কথা বতৰা সমাজত এটা ভুল বুজাবুজি তথা বিশৃংখল আনিবৰ কাৰণে ৰাইজক ভুল পথত বিচলিত কৰিবৰ কাৰণে চেষ্টা চলাব চেষ্টাটো থাকিব কিন্তু এই চেষ্টা কেতিয়াও ফলপ্ৰসূ নহয় जिसिबां रायजो राजानि गेजेराव बायदिसिना खोथा बुंनानै मुं सुनानै एबा जाति भाषा धोरोमखौ बोखावनानै फैगौ बिटिसि इलेक्शनाव जिसिबांखि बोलो होनानै इलेक्शनखौ गेलेनो निगिरा विभिन्न राजनैतिक दलफ्रा जीवनाव फैगौ बिटिसि इलेक्शनाव बेफोर राजनैतिक दला मालाबाबो रायजोनि ग्रहणता रायजोजों गनायजानाय नङा पुनर जोंनि मानगिरि प्रमोद बर' बिथाङानो बिटिसिनि आरोबाव बियो चिफ जानानै समग्र ओनसोलनि मावनो गोनां आद्रा हाबाफारि बेखौ बिथांनि आखाइजोंनो जों मावफुंनानै लानो हागोन मोनगोन बेखिनिखौनो आसा थिनानै बेखिनिखौनो रायजो राजानि गेजेराव एबा जोंनि दलीय कर्मनि गेजेराव बुंनानै बयबो जाहाथे जोङो मोजाङै गाव गावनि प्राइमारि लेभेलाव ब्लक लेभेलाव सुस्थ भाबै বিভিন্ন আমাৰ सेल দলীয় নেতা কৰ্মীৰ মাজত ভাল এটা সম্পৰ্ক সমন্বয় আজিৰ দিনটোত যেনেকুৱা আছে নিৰ্বাচনৰ বতৰ আৰু আমি বেছিকৈ আমাৰ মাজত প্ৰেম প্ৰীতি তথা সমন্বয় একতাটো আৰু বেছি মজবুত কৰিব লাগিব আৰু আজি প্ৰতিষ্ঠা দিৱসত যেনেকৈ সমাগম সকলোৰে যেটো সহযোগিতা অংশগ্ৰহণ এটোই বুজায় এটোই হুচাই ইউপিপিএল ৰাজনৈতিক দলে অধিক শক্তিশালী ধন্যবাদ। बहुत बहुत